মৰমৰ শিক্ষাৰ্থীসকল, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত চোৰধৰা নামৰ ঝুমুৰাখনৰ তোমালোকৰ পাঠ্যভুক্ত অংশটি পাঠ কৰিবলৈ লৈছোঁ। মন দি শুনিবাচোন। প্ৰাচীন সাহিত্যৰ অন্তৰ্ভুক্ত এই পাঠটি মহাপুৰুষ মাধৱদেৱে ব্ৰজাৱলী ভাষাত লিখিছে। সেয়ে ব্ৰজাৱলী ভাষাৰ চৰান্ত ৰূপত শব্দবোৰ মই পঢ়িম, শুনিবাচোন। চোৰধৰা শ্ৰী শ্ৰী মাধৱদেৱ। কথা। গোপী বোল হে মাই যশোদে, তোহু তাপতে জহ, হামু তুহাৰী বালক কানাই দে খল, এক গোৱালিক লৌনু চুৰি কৰিতে ঘৰ মহপৈ হল, আহে পেখি সেই গোৱালি লৌনু চোৰ ধৰিয়ে ঠিক, শ্ৰীকৃষ্ণ তাহেক উত্তৰ কৰাইছে, আহে ধান্দি হামু কৈছে চোৰ, বালক সমে ৰাজমা আৰগে ফিৰত, তুহু আপোনে দধি খায়া হামাক চোৰ বোলত, তাহে শুনি গোপী পৰাক গোপী সাক্ষী মানত, শ্ৰীকৃষ্ণ আপন হাতক লৌনু গোপীক মুখে মাখিয়ে বোলত, আহে গোপী হব দেখো দেখো আৱৰ সাক্ষীত কমন প্ৰয়োজন, উনিকৰ মুখ হৈ সাক্ষী, শুনি গোপী লাজ পাৱল, কৃষ্ণক উত্তৰে আঁতৰে নাহি পাৰি গোপী হব ভংগ মানল, তাহে পেখি শ্ৰীকৃষ্ণ আঞ্চুলে ধৰি টানিয়ে আনত, গোপী কাতৰ কয় বোলত, হে কানাই তুহু হামাক চাৰহ, তুহাক হামু লৌনু দেৱ, তাহে শুনি শ্ৰীকৃষ্ণ গোপীক চাৰল, গোপী কৃষ্ণক লৌনু দেলহ, শ্ৰীকৃষ্ণ তাহেক ভোজন কয় কহু আনন্দে নৃত্য কয়ল, আহে মাই যশোদে তুহু কি পুণ্য কয় শ্ৰীকৃষ্ণ পুত্ৰ পাৱল, শ্ৰীকৃষ্ণ সব গোকুলবাসীক আনন্দ কৰাৱয় ঠিক, অব তুহাৰী কানাই বহুত চোৰ চাতুৰিয়ে গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক, ইহা জানি হে মাই চিন্তা শোক চাৰহ। সূত্ৰ। তদনন্তৰে যশোদা আপোন পুত্ৰক শুভ বাত শুনিয়ে কহু গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক, ইহা শুনি চিন্তা শোকতে জীৱে পৰম হৰষিত ভেল। কথা। যশোদা বোল হে মাই গোৱালি, কোন ঠামে হামাৰ বালক ঠিক, তুঠি হামাক নিয়া যাও। সূত্ৰ। ওহি বুলি গোপী যশোদা সহিত গৈয়া গোৱালী সবক থামে শ্ৰীকৃষ্ণক দেখাৱল, শ্ৰীকৃষ্ণ গোপী সবক মধ্যে নৃত্য কয় ঠিক, আপোন পুত্ৰক দেখিয়ে যশোদাক সব শৰীৰ জোৰাৱল, কৃষ্ণক কুলে কয়ে গলে বান্ধি বদন চুম্বন কয়ে পৰম আনন্দ পাৱল, শ্ৰীকৃষ্ণ মাওক স্তনপান কয়ে মাওক বদন নিৰেখি কান্দি কান্দি গোপী সব বৃত্তান্ত শুনাৱল, শুনি যশোদা গোৱালী সবক গাড়ী দিয়ে জৈছন বোল, তা দেখ শুনহ। কথা। যশোদা বোল আহে ধান্দি গোৱালী হব দাসীক দাসী, তুহু হব হামাৰ উহি বালক কৃষ্ণক চৌৰ বুলিয়ে কলংক কৰসি, চি তুহাৰী মুখে চাৰ কৰক, হে বাপু কৃষ্ণ উহি বান্দি হবক থানে আৱৰ নাহি আৱব, হামাৰ ঘৰে দধি দুগ্ধ লৌনু কে পুছত, যত খাইতে পাৰ তত হামু দেৱ, তুহাৰী বালাই লওঁ, আহে বাপু তুহু হামাৰ কৌটি পুৰুষক দেৱকো পৰম দেৱতা, মাথাক মুকুট গলাক সাতসৰী বুকেৰ শীতল চন্দন। সূত্ৰ। উহি বুলি যশোদা গোৱালী সবক ঠেংগনা দিয়ে খেদাই কহু আপোনে আঞ্চুৰে কৃষ্ণক ধূলা ঝাৰি বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে পৰম আনন্দে আপোন গৃহে আনি শীতল জলে স্নান কৰাই পঞ্চামৃত ভোজন কৰাৱল, সুগন্ধ চন্দনে দিব্য বস্ত্ৰ অলংকাৰে ভূষিত কৰাই কৃষ্ণক সুন্দৰ বদন নিৰেখিয়ে মুখ্যটো অধিক আনন্দ লোভিয়ে পৰম সন্তোষে ৰহল, আহে সভাসদ লোক শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেখ, কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ হুয়া নন্দক গৃহে বেকত হুয়া নানান বিনোদন নৃত্য কয়ল, ইহাক শ্ৰৱণ কীৰ্তন কৰিয়ে সব লোক সংসাৰ ঘোৰ নিকাৰত ৰব, ইহা জানি শ্ৰীকৃষ্ণ চৰণে শৰণ সাৰ কৰিয়ে নিৰন্তৰে হৰি বোল। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকেও এনেদৰে মাতিবলৈ চেষ্টা কৰিবা।